গুড মৰ্নিং ফ্ৰেণ্ডছ। এতিয়া সময় হৈছে ৰাতিপুৱা 4টা আৰু আমি ওলাইকৈ ৰেডি গৈ আছোঁ আমি টাইগাৰ হিল চাবলৈ। গাড়ীখন আহি পালে আৰু ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক কৈছোঁ কথাটো, যিসকলে মোৰ ভিডিঅ'টো চাই আছে বৰ্তমান তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া গাড়ী আহি গ'ল আমাৰ। এতিয়া আহি গ'লে আন্ধাৰ হৈ আছে চব। দেখিছেনে গাড়ীবোৰ ইয়ালৈকে আহিছে। মোবাইলতো তাত ওলাই গ'ল, মোবাইলত ওলাই গৈছে, দেখিছা নাই মোবাইলত। আমি পালোহি ছানৰাইজ চাবলৈ আৰু মেইন জেগালৈ আমাক যাব দিয়া নহ'ল, বন্ধ হৈ আছে। চব 4 তাৰিখেহে খুলিব আৰু মানুহবিলাক চাওক কিমান আহিছে, ইয়াতে ৰৈ ৰৈ চাইছে। সকলোৱে এনেকৈ ৰাস্তাতে ৰখি ৰখি চাইছে, চাওক কিমান মানুহ। এইবিলাক গাড়ী দেখিছেনে? সেইকাৰণে আমি তালৈ যাব নোৱাৰিলোঁ। ভালকৈ দেখাই পোৱা নগ'ল ইয়াৰ পৰা, ডাৱৰো আহিলে। তো আমি ইয়াৰ পৰা এতিয়া বেলেগ এটা ঠাইলৈ যাম, আপোনালোকক দেখাই থাকিম। মানুহবোৰ দেখিছিলে এতিয়া ৰখি আছে, আমিতো ওলাই যাম এতিয়া। তো ঠিক আছে, চাই থাকিব ভিডিঅ'টো, ক'লৈ যাওঁ দেখাই থাকিম। ব'লক তেন্তে। আমি এতিয়া বাটাচিয়ালৈ আহিলোঁ আৰু ইয়াৰ পৰিৱেশটো সঁচাই ধুনীয়া। দেখাই আছোঁ আপোনালোক সকলোবোৰ বেক কেমেৰা কৰি। মই এইফালে চাওক, দুটা চাইডে এইবিলাক ইমান ধুনীয়াকৈ আছে ৰাস্তাৰ কাষে কাষে। এতিয়া আমি এইটো ৰাস্তাৰে উঠি যাম ষ্টেপেৰে ওপৰলৈ। এইটো টয় ট্ৰেইনৰ চিৰি। মই এতিয়া সৌ তালৈ গৈ আছোঁ ষ্টেপেৰে নামি। সকলো ফালে কেৱল সেউজীয়া আৰু সেউজীয়া। তাত লিখা আছে আই লাভ দাৰ্জিলিং। চাওক পৰিৱেশটো কিমান ধুনীয়া, আৰু আজি কুঁৱলীও বহুত পৰিছে। ইফালে একদম বগা হৈ আছে, চাওক।
মই আপোনালোকক এবাৰ ইয়াৰ গোটেই ৰাউণ্ডটো দেখাই দিছোঁ, চাওক ইয়াৰ ভিউটো। এইটো হৈছে ৱাৰ মেমৰিয়েল আৰু একেবাৰে চেণ্টাৰতে ৰখোৱা হৈছে খুব সুন্দৰকৈ, চাওক। আমাৰ ইহঁত দুটা খুব ভাল পাইছে ইয়াত আহি। আমি ইয়াৰ পৰা ওলালোঁ আৰু এতিয়া যাম আৰু বেলেগ ঠাইলৈ। চাই থাকিব, আপোনালোকক দেখাই থাকিম। ৰক গাৰ্ডেন মইনা আৰু ধুনুক আগত দিছোঁ দেই। আমি এতিয়া তাৰ পৰা ৰক গাৰ্ডেনলৈ আহিলোঁ। ইয়াতে 7টা ৱাটাৰফল আছে, আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। চাই দিব ভিডিঅ'টো শেষলৈকে। এইটো চাওক ফলটো, ৱাটাৰফলটো ওপৰৰ পৰা এনেকৈ আহিছে, আহি আপোনাৰ এনেকৈ ব্ৰিজখনৰ তলেৰে এনেকৈ নামি আহিছে। এইটো এটা ৱাটাৰফল, 2টা ওচৰা ওচৰি আছে আৰু এনেকৈ সৰু সৰু ব্ৰিজ বনাই দিছে, পানীবোৰ তলেৰে ওলাই আহিছে। আৰু ৰাস্তাৰ ইটো চাইডে চাওক তলত এই চাবলৈ অহা মানুহ। ইয়াতো আছে ৱাটাৰফল। এইফালে এটা ৱাটাৰফল। মানুহবোৰে এই ষ্টেপ দি তললৈ এনেকৈ নামি থৈছে। এইফালে দোকানো আছে ৰাস্তাৰ কাষত। এতিয়া আমিও এই ষ্টেপেৰে তললৈ নামি যাম, তালৈ নামি যাম। তো মই এতিয়া আহি আছোঁ তললৈ। নাযাবা, অকলে নাযাবা এখন। তলতো এনেকৈ ব্ৰিজবোৰ আছে। এই ৰক গাৰ্ডেনখন দাৰ্জিলিং টাউনৰ পৰা 10 কিলোমিটাৰ দূৰত আছে। এইফালে আছে ৱাটাৰফল। দেখিছেনে পানী স্পীড। এইফালে আছে সৰু সৰু ব্ৰিজ, এইফালে ৱাটাৰফল। আমিতো ওপৰৰ পৰা নামি আহিলোঁ।
হয়নে? ইয়াৰ চাইডে চাইডে দেখিছেনে এইবিলাক বহিবলৈ চেয়াৰ দি থৈছে, যাতে মানুহ বহি পেলাই চাই থাকিব পাৰে। আৰু আহি আছোঁ, এইফালে আছে এটা ৱাটাৰফল। এইটো দেখিছেনে? ব'লা। সেই ৱাটাৰফলৰ পানী এই পাইপডালে আহিছে, চাওঁ কেনেকৈ ইয়াত পৰিছেহি। এইটো পদুম ফুল বনাই থৈছে এনেকুৱা, কিহেৰে বনাইছে জানো ময়ো নাজানো। এতিয়া আমি আকৌ ওপৰলৈ যাওঁ। মইনা আৰু বৰ্ষাহঁত ওপৰত আছে। মেগী অৰ্ডাৰ দিছে ইয়াতে, মেগী খাওঁ আমি এতিয়া। আমাৰ ৰক গাৰ্ডেন চোৱা হৈ গ'ল। এতিয়া ইয়াৰ পৰা যাওঁ আৰু কলৈ নিয়ে আমাক মই এতিয়ালৈ গম পোৱা নাই। দেখাই থাকিম কলৈ যাওঁ, আপোনালোকে চাই থাকিব। এতিয়া আমাক মনেষ্ট্ৰী দেখাবলৈ আনিছে, তো আমি ভিতৰলৈ গৈ আছোঁ। বলক দেখাম আপোনালোককো। এই আহি আছোঁ ভিতৰলৈ এতিয়া, গেটৰ ভিতৰত। এইফালে টিকেট কাউণ্টাৰ আছে, টিকেট কাটি আছে। এইবিলাক ৱালত এনেকৈ বনাই থৈছে, চাওক। আগৰ দিনৰ ৰজা মহাৰজা এনেকুৱা পিকচাৰ। ষ্টেপেৰে এতিয়া ওপৰলৈ যাব লাগিব এনেকৈ। ওপৰৰ পৰা চাওক ভিউটো কেনেকুৱা। সৰুটো দেখিছেনে ৰাস্তা? আমি এতিয়া সেইটো ৰাস্তা এনেকৈ কৰি ওলাই যাবগৈ লাগিব। চাওঁ বুদ্ধিষ্টবিলাক, বুদ্ধিষ্টসকলে ইয়াতে পঢ়া-শুনা কৰি ইয়াতে থাকিব পাৰে আৰু হোষ্টেলৰ সুবিধা আছে ইয়াত। ইয়াত এটা বৌদ্ধ মূৰ্তি আছে আৰু ইয়াৰ মেইন আকৰ্ষণটোৱে হৈছে সেই বৌদ্ধ মূৰ্তিটো। দেখাম বাৰু আপোনালোকক। এওঁলোকক দেখিছেনে বাহিৰতে কিমান ধুনীয়াকৈ পঢ়া-শুনা কৰি আছে। ইয়াৰ এনভাইৰনমেণ্টটো বহুত ধুনীয়া, চাওক। এইটো হৈছে বৌদ্ধ মূৰ্তিটো আৰু ওখ হৈছে 15 ফুট। দেখিছেনে মূৰ্তিটো? আৰু এইফালে এওঁলোকে পঢ়া-শুনা কৰি আছে, চাওক। এই মনেষ্ট্ৰীটো বহুত ওখ হয়, মই ভালদৰে দেখাব পৰা নাই আপোনালোকক।
এইটো হৈছে মিউজিয়াম। এতিয়া আমি তালৈ যাম, চাওঁ তাতনো কি আছে। বহুতখিনি চিৰি উঠিব লাগে ইয়াতে। আমি মিউজিয়ামটো চাই আহিলোঁ। এতিয়া আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ ইয়াত ভিডিঅ' কৰা আৰু ফটো উঠোৱাটো মানা আছিলে, কিন্তু চাই বহুত ভাল লাগিলে। তো এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু গৈ থাকোঁ, কলৈ যাওঁ এবাৰ। তো ঠিক আছে, আপোনালোকক লগ পাম আকৌ। এতিয়া আমি আমাৰ ৰুমলৈকে আহিলোঁ আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল লাগিলে আপোনালোকৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো নতুন থাকিলে আপোনালোক সকলোকে লগ পাইছোঁ। আজিলৈ আহিছোঁ, বাই বাই।